জীয়াভৰলীত দ্বিতীয় বিংশতম বাৰ্ষিক অশোকাষ্টমী মেলাৰ ব্যাপক প্ৰস্তুতি। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নৈৰ পশ্চিম পাৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিগত বছৰৰ দৰে এই বছৰো 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ সদৃশ উপনৈ জীয়াভৰলী গংগাৰ দৰে পবিত্ৰ জলত পুণ্যতিথি অশোকাষ্টমীত স্নান কৰাৰ আয়োজন কৰা হৈছে। উৎসৱমুখৰ পৰিৱেশেৰে আয়োজিত এই পবিত্ৰ অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে সমূহ উদ্যোক্তাই। উক্ত অনুষ্ঠানত মুখ্য উপদেষ্টা হিচাপে উপস্থিত থাকিব ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী। বিগত 2000 বৰ্ষৰ পৰা আমি জীয়াভৰলীৰ পশ্চিম পাৰত অশোকাষ্টমী গংগা স্নান উৎসৱ নামেৰে আমি এই উৎসৱটি অনুষ্ঠিত কৰি আহিছোঁ। মাজে সময়ে হয়তো আমাৰ প্ৰাকৃতিক দুৰ্যোগ আৰু পেণ্ডামিকৰ কাৰণে আমি কেইটামান বছৰ স্থবিৰ হৈছোঁ, যদিও আমি প্ৰতিটো বছৰে এই উৎসৱ উদযাপন কৰি আছোঁ। আৰু এই বছৰ আমি উৎসৱটি সুচাৰুৰূপে অনুষ্ঠিত হ'ব বুলি আশা কৰিছোঁ, কিয়নো এবাৰ তেনেধৰণৰ পেণ্ডামিকৰ সমস্যা নাই আৰু প্লাছ বতৰ যদি ভালে থাকে তেতিয়াহ'লে ভক্তপ্ৰাণ ৰাইজে এই জীয়াভৰলী পাৰত উপস্থিত হৈ গংগা স্নান উৎসৱত অংশগ্ৰহণ কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।